रायजो आरो मिरु सरकाराव थानाय बिजेपि दोलोआ थगायनायनि फिथाइखौ फैगौ 2024-26 नि बिसायख'थियावसो मोनगोन। बिजेपि सरकारा आसामनि रायजो राजाफोरखौ गोजोन होथ'नानै थगायनायनिल' खामानि मावगासिनो। बे सरकारा रायजो राजानि जेंना जेंसिफोरखौ बोस्रांनायनि फारसे जेबो गोनांथार होआ। बे गोख्रों अजदखौ खालामदों आसाम जातीय परिषदनि नेतारि लुरेन ज्योति गगैया। बिथाङा खौरांगिरिफोरनि सिगाङाव आसाम सुक्तिनि 6 नं दफाखौ लानानै गोनां बाथ्राफोरखौ खेंफोरथि बुंदों। आसाम जातीय परिषदनि नेतारि लुरेन ज्योति गगैया गोख्रोङै बुंदों बिजेपि सरकारा आसामनि रायजो राजाफोरखौ थगायदों आरो फोथायखेबस' खालामदों। বিজেপি চৰকাৰে অসমৰ ৰাইজক খিলঞ্জীয়া মানুহক চূড়ান্ত বিশ্বাসঘাতকতা আৰু প্ৰতাৰণা কৰিছে, সেই কথা শেহতীয়াকৈ ওলাই পৰিলে। অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে এখন উচ্চ সমিতিও তেওঁলোকে কমিটি গঠন কৰিছিল আৰু কমিটিয়ে প্ৰতিবেদন দিছিল। তেওঁলোকে প্ৰতিবেদনখন গ্ৰহণ নকৰিলে। শেহতীয়াকৈ RTIৰ তথ্যত প্ৰমাণ হৈছে যে সেই প্ৰতিবেদন তেওঁলোকে গ্ৰহণ নকৰিলে। গ্ৰহণ নকৰাৰ কথাটো স্পষ্টকৈ কৈছে আৰু গোটেই সমগ্ৰ বিষয়টো ৰাজ্য চৰকাৰক দায় এৰি দিব কৈছে। অথচ অসম চুক্তিৰ ৰূপায়ণ বা অসম চুক্তিৰ 6 নম্বৰ দফাৰ ৰূপায়ণ এইবোৰ সকলো কথা কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ৰ লগত জড়িত। অসম চুক্তিৰ ৰূপায়ণ সমগ্ৰ বিষয়টো এইটো লিপিবদ্ধ হৈ আছে। নডেল মিনিষ্ট্ৰী হ'ল ইউনিয়ন হোম মিনিষ্ট্ৰী। গতিকে হোম মিনিষ্ট্ৰীয়ে বনাই দিয়া এখন হাই পাৱাৰ কমিটিৰ এখন উচ্চ পৰ্যায়ৰ সমিতি, য'ত কেইবাগৰাকীও এডভকেট জেনেৰেলকে ধৰি উচ্চ পৰ্যায়ৰ ন্যায়াধীশ ইয়াৰ লগত জড়িত হৈ আছিল। তেওঁলোক থকাৰ পাছতো তেওঁলোকে দিয়া এখন প্ৰতিবেদনৰ তেওঁলোকে এখন গ্ৰহণ নকৰি আজিলৈকে অসমৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ যিটো দৃষ্টিভংগী সেইটো শক্তিশালী ৰূপত প্ৰমাণ কৰিলে আৰু তেওঁলোকৰ মিথ্যাচাৰ, অসমৰ ৰাইজৰ প্ৰতি তেওঁলোকৰ যিটো বিশ্বাসঘাতকতা প্ৰতাৰণা, অসমৰ জনগণৰ প্ৰতি তেওঁলোকৰ তিল মানুহ যে দায়বদ্ধতা নাই, কেৱল মাত্ৰ তেওঁলোকৰ বক্তব্যত তেওঁলোকৰ ভাষণতহে কেৱল মাত্ৰ এ ফৰ আছাম, অসমৰ প্ৰতি কেৱল মাত্ৰ উপেক্ষা আৰু অৱজ্ঞাৰ দৃষ্টিভংগীৰে যে চাই অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰতিবেদনখনক লৈ তেওঁলোকে কৰা কাম কাজে প্ৰমাণ কৰিলে। এতিয়া অসম চৰকাৰৰ ওচৰত সকলো দায়িত্ব এৰিব খুজিছে। অথচ এই কমিটিখন বনাইছিল কোনে? কমিটি বনাইছিল কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে, গৃহমন্ত্ৰীৰ উদ্যোগত, মন্ত্ৰণালয়ৰ উদ্যোগত। আৰু আমিও সেই সময়ত সদৌ ছাত্ৰ সন্থাৰ দায়িত্বত থাকোঁতে গৃহমন্ত্ৰীয়ে আমাক লগ কৰিছিল, খুদ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীয়ে লগ কৰিছিল আৰু কৈছিল যে প্ৰতিবেদনখন দিয়াৰ লগে লগে এসপ্তাহৰ ভিতৰত তেওঁলোকে কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব আৰু সংসদৰ মজিয়াত কৈছিল যে দাড়ি কমাসহ তেওঁলোকে কাৰ্যকৰী কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। এইবোৰ কেৱল মাত্ৰ আৱেগ সৃষ্টি কৰিবৰ কাৰণে, অসমৰ মানুহৰ মন জয় কৰিবৰ কাৰণে, কা বিৰোধী গণ আন্দোলনত যিসমূহ মানুহৰ খং ক্ষোভ, অসমক কৰা বিশ্বাসঘাতকতা প্ৰতাৰণা এইবোৰ প্ৰশমন কৰিবৰ কাৰণে, তেওঁবোৰ যাতে তেওঁলোকে প্ৰশমিত কৰি ৰাখিব পাৰে, তাৰ কাৰণে কেৱল মাত্ৰ ৰাইজক তেওঁলোকে আভুৱা ভাৰিবৰ কাৰণে এই কমিটিখন বনাইছে। এই কথা প্ৰমাণ হৈ গ'ল। এতিয়া জল পটকৈ এইটো প্ৰমাণ হৈছে যে দিল্লীয়ে অসমৰ ৰাইজক, অসমৰ জনগণক মাহিয়াৰ দৃষ্টিৰে চাই আহিছিল, চাই আছে আৰু আগন্তুক দিনসমূহতো চাই থাকিব। কেৱল মাত্ৰ অসমৰ সম্পদ তেওঁলোকে লুণ্ঠন কৰাটোৱে মূল লক্ষ্য। অসমৰ সমস্যা, অসমৰ মানুহৰ সামগ্ৰিক উন্নয়ন, অসমৰ মানুহৰ জাতীয় বিষয়সমূহ সমাধান কৰিবৰ কাৰণে দিল্লী তেওঁলোকে দায়বদ্ধ নহয়, বদ্ধপৰিকৰ নহয়। আৰু বিজেপিয়ে দেখুওৱা যিটো বিশ্বাসঘাতকতা প্ৰতাৰণা, ইয়াৰ উত্তৰ অহা 24 আৰু 26ত অসমৰ জনসাধাৰণে ৰাজনৈতিকভাৱে দিব। मोनसे गोजोनथाव खौरां। 2023-24 सोलोंथाइ बोसोरनि थाखाय 11-12 थाखोनि गोदानै मुं थिसननाय लानानै फैदों बाक्सा जिल्लानि सालबारि बाजारनि साखाथियाव थानाय सेन्ट जेभियार्स इंलिश स्कुला। देग्लाय बोसोरनिफ्राय सेन्ट जेभियार्स इंलिश स्कुलाव आर्ट्स आरो साइन्स आयदानि थाखाय गोदानै फरायसाफोरनि मुं थिसननाया दायो सोलिगासिनो। बे फरायसालियाव मुं थिसननाया बेसेन नाङै जागोन आरो डेभेलपमेन्ट फिसा 1000, दानफ्रोमबो टिउसन फिसा 1500 रांखौ फरायसानिफ्राय लानाय जागोन। बेजों लोगोसेनो जायफोर फरायसाया मेट्रिकआव 90% बांसिन मोननाय आरो बिपिएल कार्ड थानाय फरायसाया बेसेन नाङाजासेनो मुं थिसननो हागोन। बबेखानि 80% बांसिन नम्बर लानानै उथ्रिनाय आरो बिपिएल कार्ड थानाय फरायसाफ्रा मुं थिसननायाव 50% फ्रि जागोन। बेबादिनो उननि जौखोन्दो लानानै उथ्रिसारनाय आरो बिपिएल कार्ड थानाय फरायसाफोरनो रेहाय होनाय जादों। लोगोसे बे फरायसालियाव फरायसाफोरनि थाखाय हस्टेलनि खाबुबो दं।
गोसो गोनां फरायसाफ्रा सेन्ट जेभियार्स इंलिश स्कुलाव 11 थाखोनि गोदानै मुं थिसननायनि बागै आबुं बाथ्राखौ मिथिनोब्ला नैबे मबाइल नम्बर 9954427791 आव थोंजों सुलाद लानो हागोन।